কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ টেমছ এতিয়া নেক্সট কোৱেশ্চনটো হৈছে পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ইউৰোপ এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ফ্ৰান্সৰ ৰাজধানী কি এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেৰিছ এতিয়া নেক্সট কোৱেশ্চনটো হৈছে কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি কানাডা এতিয়া নেক্সট কোৱেশ্চনটো হৈছে ইমু চৰাই কোনখন দেশত পোৱা যায় এই প্ৰশ্নটোৰ বাবে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অষ্ট্ৰেলিয়া এতিয়া নেক্সট কোৱেশ্চনটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এঞ্জেল